আসসালামু আলাইকুম এভৰিৱান পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সবকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সবৰে খবৰ বহুত ভাল। আলহামদুলিল্লাহ মোৰ খবৰো ভাল। আজি আপোনালোকৰ মাজলৈ আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ। একেদিন মই কচুলতিৰ ফেন হৈ গৈছোঁ। এটাৰ পিছত এটা এক্সপেৰিমেণ্ট কৰিয়ে আছোঁ। কচুলতি কেনেকৈ বনাব পাৰি, কেনেকৈ খাব পাৰি, শুকান মাছেদি খাম নে কেঁচা মাছেদি খাম সেইবিলাকে ভাবি থাকোঁ। তো সেইদিনাও এটা ৰেচিপিত ট্ৰাই কৰিলোঁ, ভাল লাগিল, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া প্ৰথমতে কচুলতি বাছি লৈছোঁ, লগতে আলু কেইটামান মিহিকৈ কাটি লৈছোঁ। এবাৰ কেৰাহীত তেল গৰম কৰি শুকান জলকীয়া অকণমান, কালজিৰা আৰু নহৰু থেতিলাই দিছোঁ অকণমান। সেইখিনি অকণমান ভাজি লৈ আলু দি দিছোঁ, লগতে নিমখ দি আৰু 2 মিনিটমান ভাজি লৈ দি দিছোঁ ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি, আৰু লগতে কচুলতিখিনি দি তাতে হালধি আৰু অকণমান দি দিছোঁ ধনিয়া গুড়ি। আৰু এয়া চাওক, বামি মাছ আৰু পিয়লি মাছ অকণমান আছিলে, সেয়া দি দিছোঁ। আজি কেঁচা মাছেৰে বনাইছোঁ, শুকান মাছেৰে বহুত খালোঁ। এবাৰ এইখিনি অকণমান টাইম ভাজি লৈ তাতে 1 কাপমান পানী দি দিছোঁ আৰু কেঁচা জলকীয়া কেইটা দি ঢাকন মাৰি একেবাৰে কম জুইত 10ৰ পৰা 15 মিনিট হ'ব দিছিলোঁ। আৰু একেবাৰে চাওক পানীখিনি শুকাই গৈছে আৰু তলত এনেকৈ একদম মুচমুচীয়াকৈ অকণমান লাগি গৈছে। আৰু এনেকৈ এইটো খালোঁ, বিৰাটেই ভাল লাগিল। লগতে কেঁচা নেমু টেঙা আৰু ভোট জলকীয়া অকণমান লৈছোঁ। ইমানেই টেষ্টি লাগিছে কি ক'ম। আৰু যদি ট্ৰাই কৰা নাই কৰি চাব, আৰু ৰেচিপিটো কেনে পালে কমেণ্টত জনাবলৈ নেপাহৰিব। আজিলৈকে আহিছোঁ, পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। বাই।